আসসালামু আলাইকুম নমস্কাৰ মই জামালউদ্দিন সকলোকে স্বাগতম জনাই আজিৰ মূল বিষয়টো আৰম্ভ কৰিছোঁ। আমি বহুতে ইতিমধ্যে চাকৰিৰ পিছে পিছে ঘূৰি জীৱনৰ এটা সময় পাৰ কৰিছোঁ। কি কৰোঁ কি নকৰোঁ সেই লৈ চিন্তাবিত হৈ মানসিক হতাশাগ্ৰস্ত ভুগি আছোঁ। এনে সময়তে এগৰাকী শিক্ষিত যুৱকে চাকৰিৰ পিছে পিছে নুঘূৰি প্ৰথমতে মোবাইল কোম্পানীত কাম কৰিছিল আৰু তাৰ পৰা আপগ্ৰেড হৈ বৰ্তমান স্যামছাং মোবাইলৰ ডিষ্ট্ৰিবিউটাৰ হিচাপে কাম কৰি আছে আৰু তাত সমান্তৰালকৈ ঘৰতে গঢ়ি তুলিছে এটি সুন্দৰ ফাৰ্ম। আৰু তেখেতে এই ফাৰ্মখন কেনেদৰে পৰিচালনা কৰিছে, এই ফাৰ্মৰ পৰাও তেখেতে ভালেখিনি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু তেখেত হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউনৰ মাধুৰ্য বৰা। মাধুৰ্য বৰাই তেখেতৰ ফাৰ্মখন কেনেদৰে গঢ়ি তুলিছে আমি তেখেতৰ পৰা কিছু কথা জানিম। এতিয়া আহক আমি তেখেতৰ ফাৰ্মখন প্ৰথমতে চাই লওঁ। নমস্কাৰ, মই মাধুৰ্য বৰা। মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ঢেকীয়াজুলি টাউনৰ নিবাসী। মোৰ ফাৰ্মখন আপোনাৰ ঢেকীয়াজুলি টাউনৰ পৰা বাটাচীপুৰৰ ৰাস্তাত, আপোনাৰ এইখিনি ঘগৰা কছাৰী বুলি কয়, টাউনৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত। মোৰ ফাৰ্মখনৰ নাম হ'ল কনিষ্ঠা ফাৰ্মিং। তো কনিষ্ঠা ফাৰ্মিঙৰ আমি দুটা ভাগ কৰি দিছোঁ, এটা MK পিক্স আৰু এটা MK পলিট্ৰি বুলি। আহকচোন মোৰ ফাৰ্মখন অকণমান আপোনালোকক দেখুৱাওঁ, মই কেনেকৈ বনাইছোঁ, কি ৰাখিছোঁ, অলপমান তাকে দেখুৱাওঁ। ধুনীয়া সেউজীয়া পথাৰ ৰাতিপুৱা। এয়া সৰুকৈ এটা চাংঘৰ বনাইছোঁ আমি ৰাতি মানুহ থাকিবৰ কাৰণে। ফাৰ্মখনত যিহেতু আপোনাৰ বায়'ছিকিউৰিটিটো খুবেই দৰকাৰ, চ' আমি আপোনাৰ ইয়াতে ন' এণ্ট্ৰি মাৰি থৈছোঁ বায়'ছিকিউৰিটিৰ কাৰণে। আমি ঘৰবিলাক এনেকৈ নাম্বাৰিং কৰি থৈছোঁ। আপোনাৰ এইটো 1, তাৰপিছত এইটো হৈ গ'ল আপোনাৰ 3, আৰু তাত যোনটো ঘৰ আমি চাই আহিছিলোঁ সেইটো 2 নম্বৰ ঘৰ আছিলে। আপোনাৰ নাম্বাৰিং কৰি থৈছোঁ আপোনাৰ দানা দিবৰ কাৰণে সুবিধা হ'ব বুলি, কাৰণ যিহেতু মোৰ সম্পূৰ্ণ মুৰ্গীখিনি মানে ডিমৰ কাৰণে পুহিছোঁ। তে ফেজ 1 ফেজ 2 প্লাছ আমাৰ কিছুমান সৰু পোৱালিও আছে, তেওঁলোকৰ ষ্টাৰ্টাৰ ফিডটো দিবৰ কাৰণে যাতে দানা দিয়া মানুহখিনিৰ সুবিধা হয়, সেইবুলি আমি তেনেকৈ ভগাই হাউচ নাম্বাৰ। এয়া আমাৰ ভাইটিয়ে ৰাতিপুৱাৰ দানা ৰেডি কৰিছে। ইয়াত আপোনাৰ এয়া মাকৈ দিছে, ৰাইচ পলিচ আছে, লেয়াৰ ফিডো আছে তলত। ৰাতিপুৱাৰ দানাৰ কাৰণে একদম চব পাগল হৈ আছে। ৰাতিপুৱাৰ দানা দিয়া হৈছে আমাৰ। এইখিনি গোটেইখিনি সোণালী মুৰ্গী। ইয়াত প্ৰায় মোৰ 200 মুৰ্গী আছে সোণালী। এই সম্পূৰ্ণ সোণালী মুৰ্গীখিনি মই ডিমৰ কাৰণে ৰাখিছোঁ। চব ডিমৰ কাৰণে ৰখা হৈছে। এয়া ৰাতিপুৱাৰ ডিম পাৰিছে। ইহঁতক আমি বেছি ডিষ্টাৰ্ব নকৰোঁ বাৰু। এইখিনি আমাৰ লেগৰ্ণ হয়। ইয়াৰ লগত কিছুমান সোণালী আপোনালোকে দেখা পাইছে। সোণালীখিনিৰ মানে একচুৱেলি বয়স হোৱা নাছিলে। তে এই লেগৰ্ণখিনিৰ বয়সো আপোনাৰ এতিয়া 3.5 মাহ চলি আছে। 4 মাহৰ পৰা চাগে ডিম পাম বুলি আশা কৰিছোঁ। আৰু ইয়াত আপোনাৰ প্ৰায় 50 পিচ মোৰ লেগহৰ্ণ মুৰ্গী আছে। ইহঁতৰো সেয়া দানাৰ কাৰণে এতিয়া ৰখি আছে, আৰু দানা যিহেতু দিয়া হ'ব এতিয়া ৰাতিপুৱাৰ সময়। তেওঁলোকৰ এতিয়া বৰ্তমান ফেজ 1 চলি আছে লেয়াৰৰ। যিহেতু আমাৰ অসমত ডিমৰ চাহিদা খুবেই বেছি আৰু প্ৰডাকশ্যন খুবেই কম, গতিকে মানে
আমাৰ ইয়াত কোনো ধৰণৰ মানে আমি মাংসৰ কাৰণে নকৰি ডিমৰ কাৰণেই কৰোঁ বুলি ভাবিলোঁ। এই ভাইটিও দানা দি আছে। আহকচোন এতিয়া আমি আমাৰ য'ত 2 নম্বৰ ঘৰ, য'ত আমি বৰপেটা ৰোডৰ পৰা মোৰ মানে বিৰাট এটা ইচ্ছা আছিলে জামালুদ্দিন দাৰ পৰা পোৱালি আনিম বুলি। বহুত দিনৰ পৰা তেওঁক কণ্টেক্ট কৰি তেওঁৰ তাত মই পোৱালি পোৱা নাছিলোঁ। তেওঁৰ পোৱালি নাথাকেই, মানে যিবিলাক পোৱালি আহে চব লগে লগে ওলাই যায়। আৰআইৰ কাৰণে বহুত কণ্টেক্ট কৰিছিলোঁ তেওঁক। আৰআই এতিয়াও দিব পৰা নাই, মানে তেওঁৰ ইমান ডিমাণ্ড তেওঁৰ তাত প্ৰডাক্টৰ। মই গৈ কেইটামান কদকনাথ পালোঁগৈ। তেওঁ এদিন গ'লোঁ, জামালুদ্দিন দাক লগো পালোঁ। তেওঁৰ ঘৰৰ পৰা কদকনাথ মুৰ্গী কেইটামান আনিলোঁ। আনা মোৰ 1 মাহ হৈছে। মই যোৱা মাহত আনিছিলোঁ, 15 দিনীয়া পোৱালি আছিলে। আহকচোন চাওঁ, মই দেখাওঁ আপোনালোকক মানে কিমান ডাঙৰ হৈছে। এইখিনি আমাৰ হ'ল কদকনাথ মুৰ্গী। এয়া আপোনাৰ এতিয়া প্ৰায় 1 মাহ হৈ গৈছে এইখিনি মুৰ্গী। এয়া মই বৰপেটাৰ আমাৰ জামালুদ্দিন দাৰ পৰা আনিছিলোঁ। তেওঁৰ পৰা আনোতে 16 দিন হৈ আছিলে। এতিয়া ভালেখিনি গ্ৰ'থ হৈ গৈছে গোটেইখিনি পোৱালি। এয়া ৰাতিপুৱাৰ দানা খাই আছে, একদম ফ্ৰেছ পানী দিয়া হৈছে। লাইটটো দি থোৱা হৈছে আপোনাৰ হেৰিৰ কাৰণে, যিহেতু অলপ ঠাণ্ডা পৰিছে। মোৰ ইয়াত ছাইডৰখিনি অকণমান পথাৰ আছে। ইয়াত কেইটামান মোৰ আৰআইৰ পোৱালিও মই ওচৰৰ পৰা গোটাইছিলোঁ। বেছি নাই, 7টামান আৰআইৰ পোৱালি পাইছোঁ। জামালুদ্দিন দাক বিচাৰি আছিলোঁ আৰআইৰ পোৱালি, তেওঁ কিবা কাৰণত এতিয়ালৈকে দিব পৰা নাই। ইয়াত মোৰ প্ৰায় 80টা কদকনাথ মুৰ্গী আছে। মই প্ৰথম ফাৰ্মখন আৰম্ভ কৰিছিলোঁ 2019 চনৰ 8 ডিচেম্বৰ তাৰিখে। তেতিয়া ভাবিছিলোঁ যে গাহৰি ফাৰ্মেই কৰিম, কিন্তু তাৰপিছত মনটো অলপ সলনি হ'ল। গাহৰি ফাৰ্মৰ লগতে আপোনাৰ মুৰ্গী ফাৰ্মো আৰম্ভ কৰিছিলোঁ। এয়া আমি গাহৰি ফাৰ্মৰ মোৰ বৰ্তমান 15জন গাহৰি আছে। এইজনী ইয়ৰ্কশ্বেয়াৰ গাহৰি হয়, তাইক মই ফেব্ৰুৱাৰীত আনিছিলোঁ। আৰু এইটো মোৰ নেপালী লোকেল হয়, সিহঁতৰ আনিছিলোঁ আপোনাৰ ডিচেম্বৰৰ 8 তাৰিখে, মানে প্ৰথম ফাৰ্মখন আৰম্ভ কৰোঁতেই আনিছিলোঁ। ৰাতিপুৱা সময়ত যিহেতু এতিয়া চব ঠাণ্ডাই চলি আছে, সিহঁতক গা চা ধুৱাই দিলে বিৰাট ভাল পায়। এজনী গাহৰি, তাই গাভিন হৈ আছে চাগে, আৰু 1 মাহ 1.5 মাহৰ পিছত তাই হেৰি হ'ব লাগে আৰু ডেলিভাৰী হ'ব লাগে। এইটো আমাৰ মতা গাহৰি। এইবিলাক পোৱালি চব এতিয়া খাই বৈ পেলাই আজৰি হ'ল আৰু। গোটেই ভিডিঅ'টো মই কৰা নাই, অলপকৈ মই দেখাইছোঁ আপোনালোকক। ইয়াত আপোনাৰ গোটেইখিনি খাহী গাহৰি, গোটেইখিনি আপোনাৰ হেৰিৰ কাৰণে ৰখা হৈছে, মাংসৰ কাৰণে ৰখা হৈছে। এইখনেই মোৰ সৰু ফাৰ্ম আপোনালোকলৈ আগবঢ়ালোঁ। এইটো আমাৰ দানা ঘৰ, তাত দানা চানাখিনি ৰখা হয়। গতিকে ইয়াৰ যোগেদি মই সকলোকে ক'ব বিচাৰোঁ যে মানে কোনো নতুন প্ৰজন্মই যাতে মানে চাকৰিৰ কাৰণে আশা কৰি ৰখি নাথাকি সময়বোৰ যাতে এনেই নষ্ট নকৰি, অকল এই ফাৰ্ম বুলি নহয়, আপোনালোকে নিজৰ বেলেগ ধৰণৰো কৰিব পাৰে। আপোনাৰ খেতি কৰিব পাৰে, কোনোবাই ধৰক নেমু খেতি কৰিলে, কোনোবাই মুৰ্গী পালন কৰিলে, কোনোবাই গাহৰি পালন কৰিলে, তেনেকৈ সকলো ব্যস্ত হৈ থাকক। ইয়াৰ মাজেৰে যথেষ্টখিনি উপাৰ্জন কৰিব পাৰিব আপোনালোকে। কাৰো ওচৰৰ আপুনি তলতীয়া হ'ব নালাগে। আপুনি নিজৰ ইচ্ছামতে নিজৰ স্বাধীনতাৰে ধুনীয়াকৈ এটা সুস্থ পইচা আপোনালোকে উপাৰ্জন কৰিব পাৰিব। গতিকে ইমানখিনিয়ে ক'লোঁ, ধন্যবাদ। আশা কৰোঁ আপোনালোকে মোৰ ফাৰ্মখন চাই পেলাই বেয়া পোৱা নাই। আৰু
আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ আগলৈও যাতে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ।